আহি পাই আমাক এইটো গেষ্ট হাউচ দিলে ধুনীয়াকৈ থাকিবলৈ। আমাৰ যিহেতু ৰাতিলৈকে থাকিব লাগিব, ভাওনা ৰাতি শেষ হ'ব, থাকিব লাগিব। আৰু ইয়াৰ পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া। খালি ভাওনা য'ত হৈছে তাৰপৰা অকণমান দূৰ হয় গেষ্ট হাউচলৈ। আকৌ ৰাতি গাড়ী বুকিং কৰি যাব লাগিব। এতিয়া আমি যাওঁ সত্ৰলৈ। খুলি থৈছোঁ, মোৰ ফনিয়াবলৈ পোৱা নাই। আমাৰ মানে এখন গাড়ী থাকি আহিলে, তাতে বেগবোৰ থাকিলে, চুলি অৱস্থা নাই। এয়া বেঙেনাগতি সত্ৰ। আমি ওচৰতে আছে কাৰণে অকণমান পটককৈ চাই আহিলোঁগৈ আবেলি। পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া ধুনীয়া ঠাণ্ডা পৰিৱেশ। সত্ৰৰ পৰা আমি সোনকালে ঘূৰিব লাগিব, সন্ধিয়া হ'ল। এতিয়া আমি ভাওনাস্থলীলৈ যাব লাগে, তাত মেকআপ আৰম্ভ কৰিব সোনকালে। এতিয়া তালৈ যাম আৰু।
এতিয়া 1:30 বাজিলে 1 বজাত শেষ হৈছে ভাওনা তাৰপিছতে ইমানে খৰধৰকৈ আহিছোঁ ভাত পানী খাই এয়া পৰিৱেশ এয়া ইমানে ঠাণ্ডা পৰিছে সোনকালে আমি ৰুমলৈ যাওঁ মানে ৰুমলৈ যাবলৈ আহিছোঁ আৰু ভিডিঅ'টো বেছি দীঘলকৈ নাথাকোঁ আৰু দেখুৱাবলৈ একো নাহে চব এইটো ৰুম আমাৰ এয়া চব ইয়াতে শুইছোঁ আৰু দেই মেকআপ যোৱাই নাই ইমান দিনৰ মূৰত বছৰৰ মূৰত